हेलो गाइस, मैं राजब्लॉगर मोर अन्य এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো। আজি এনে মুক্তাপুৰ দিকে ফুৰিবলৈ যাব ওলাইছো। আহক মোৰ লগত যাও মুক্তাপুৰ। আমাৰ এইজন আছে ৰাইডাৰ নয়ন। গাঁৱৰ খেতি পথাৰ কাৰ খেতি পথাৰ আমাৰ এখন আমাৰ দলপথাৰ নাম দলৰ পথাৰ। আগতে বহুত দল আছিল, সেইকাৰণে নাম দলপথাৰ হৈ গৈছে। আইও মাই, আমাৰ ৰাস্তা চাপ কিমান ধুনীয়া ৰাস্তা। মাটিত গৰা নালাগে, গৰাত মাটি নালাগে। এয়া আমাৰ ৰাস্তা। ভাল ৰাস্তা পাই গৈছোঁ। এতিয়া তো আমাৰ গাড়ী বেয়া চলি আছে। আপোনালোকক আজি এটা বস্তু দেখুৱাম। আমাৰ স্কুল মই সৰুৰ পৰা পঢ়া স্কুলখন দেখুৱাম আপোনালোকক। গানৰ বেকগ্ৰাউণ্ড মিউজিক লৈ পেলাই ভাল লাগে। অলপ মই পঢ়া স্কুলখন আপোনালোকক দেখুৱাম, য'ত পঢ়ি আজি বেকাৰ সন্থাৰ সভাপতি হৈ আছোঁ। মাষ্টাৰ হৈছোঁ। এইখন হৈছে আমাৰ স্কুল, চাই লওক, শিঙিমাৰী হাই স্কুল। আজিলৈকে ভিতৰত নিনিও আপোনালোকক। এইখন আমাৰ ফিল্ড। কাম চলি আছে। আমাৰ জাগা নে কি না, গাঁৱলীয়া মানুহ, গাঁৱলীয়া জাগা, আমাৰ গাঁৱলীয়া জাগা এইবিলাক। আমি মাটিৰ মানুহ, মাটিৰ খেতি টাইম না, ভাল লাগছে খেতি টাইম। চব মাটিবিলাক পুৰা হাল বৈ থৈ দিছে না। এতিয়া এটা বেলেগ ভিউ পাব, আৰু কেইদিনমান পিছত চব ৰোৱাৰ পিছত এটা বেলেগ ভিউ হৈ যাব। এইটো ৰাস্তাইদি গ'লে আমাৰ অলপ দূৰ হয়, গুৰেশ্বৰ টাউনলৈকে। আৰু অলপমান চৰ্টকাট ৰাস্তা আছে, সেইটো ৰাস্তা জানে, এইটো আপোনালোকক দেখুৱালোঁ। বেয়া ৰাস্তা, সেইটো ৰাস্তাইদি আমি যোৱা নাই, ভাল ৰাস্তাইদি আহিছোঁ। লাগে অলপ টাইম লাগক। চবেই এতিয়া খেতি পথাৰত ব্যস্ত মানুহবিলাক। লেপত তোলে, ওই খেতি পথাৰত লেপ ওলাই। কেনেকুৱা লাগে আপোনালোকে ক'ব। আমাৰ এইবিলাক চাৰৰ চাদৰ পৰিৱেশটো আপোনালোকে কেনেকুৱা লাগে ক'ব এবাৰ। চাওক, ই বেটা হেলমেট আনা নাই, মই আনিছোঁ। পুলিচে ধৰিলে গাড়ীখন মই লৈ যাম, ইয়াত ফিৰাই খেদাম। চশমা মাৰি হেলমেট চেলমেট ধৰিলে আনা নাই। ধুনীয়াকৈ লগত কথা পাতি পাতি বাইক চলাইছি। ইয়াতে যদি কিবা এটা হয় যাব দূৰ। আমাৰ এই কিবা কৈ থাকছে বাৰু, কি কথা পাতা চবে ইউটিউবৰ না চাবে দে, পাব দে। গধূলা পাব না কালি পাম ভিডিঅ'টো? গধূলা পাই যাব, ৰাতি পাবি দে। মই লিংকটো দি দিম। অঁ, কি কথা পাতি পাতি থাক চবে, ৰাইজে শুনো। এই ডাঙে হেল্ল', গাড়ী চলাই আছোঁ মই নাই। ক'ৰবাত গ'লে ফোন কৰি নকয়, গ'লেও খুব বেছি মই একবাৰ ক'ব পৰা নাই। মেছেজত কোৱা নাই, ফোন কৰিলি আৰু মেছেজ দি চলিছোঁ আকৌ এতিয়া পাওঁ না। এটা কথা জনাবচোন মই, আমি আৰু গাৰ্লফ্ৰেণ্ড ক'ৰবাত গ'লে জনাওঁতো কিমান প্ৰয়োজন আৰু কিমান অপ্ৰয়োজন। নোহোৱাকৈ মই যাওঁ নেকি? কথা দেখুৱাব আহিছে, আপোনালোকে কমেণ্টত জনাব। মেছেজ দিছোঁ আকৌ।
এতিয়া গাড়ীখন চলাব লাগিলে শান্তি দিলে মোক। কোনোবা এজন ফুৰিব কৰবাত হা? গ'লে হা? মই চলে কোনোবা এজনক ক'লে বা নোকোৱাকে গ'লে কি হয় বাৰু দাদা কৈছো দাদা কমেণ্টত জনাব। এবাগে মানে ৰোৱা প্ৰায় শেষ হ'ব, আমাৰ দেখি ৰোৱা হোৱাই নাই, মানে পানী অলপ প্ৰব্লেম কৰিছে, অলপমান পথাৰবিলাক অলপ ভাল দেখা হৈছে আৰু চাওক অলপ পথাৰবিলাক ভাল দেখা হৈছে ৰোৱা, আমাৰ দেখি মানে হা? হেল্ল'? গাড়ীখনত অলপ তেল ভৰাই ল'লোঁ, গাড়ীখনত তেল থাকিলে ভালকৈ আমি যাব পাৰিম, ৰাইডটো সম্পূৰ্ণ হ'ব। গাড়ীত তেল ভৰা কমপ্লিট, এতিয়া আমাৰ ৰাইড শুৰু। মই ভাবিছোঁ সি মোক কৈছিল মই গুৰেশ্বৰ কাম কৰিব সোমাইছোঁ, ক'ত সোমাইছোঁ ক'ত ধৰিব পৰা নাছিলোঁ। আমাৰ ৰাস্তা চাওক, গুৰেশ্বৰটো এইটো যায় গুৱাহাটী, এইটো ৰাস্তা দি আমি গুৱাহাটীত যাওঁ। আমাৰ ৰাস্তাৰ পৰিৱেশটো চাওকচোন আপোনালোকে, এনেকুৱা ৰাস্তা চাওক, এই বম বম খাল এইবিলাক দেখা নাপায়। ৰাস্তা চাওক, ৰাস্তা আমাৰ ৰাস্তা আৰু কেইটামান আছে আপোনালোকক দেখুৱাম। এইয়া হৈছে বিজেপি মিটিঙৰ গাড়ী। আচ্ছা ভালকে এতিয়া এক্সিডেণ্টেই হ'ল, ৰাস্তাৰ কাৰণে আমাৰ এক্সিডেণ্টেই হ'ল, কিবাকৈ ভাগ্যক্ৰমে বাচিলোঁ। এই ৰাস্তা চাওক, ৰাস্তাৰ অৱস্থা এক্সিডেণ্টৰ পৰা কিবাকৈ বাচিলোঁ। আইতা এটা ঘপকৈ ওলাই আহিছে। হেৰিব পাৰিবি তই, কি বুলি কৈছে জানা? হেমালতো লৈ কিনে হেৰিব পাৰিবি তই। আহি আমি এতিয়া গাছবাৰীৰ চক পালোঁহি। এইটো হৈছে গাছবাৰীৰ চক, প্ৰায় কিছুমানে চিনিয়ে পায়, এইটো গাছবাৰীৰ চক। গাছবাৰীৰ চক পালোঁহি আমি। চকুত ধুলা পৰিছে দেই, যাম বা গাছবাৰীৰ চক। এইখিনি জেগা আপোনালোক সকলোৰে পৰিচিত, আপোনালোকে কমেণ্ট কৰি জনাবচোন এইখিনি জেগা কোনখানি হয়। এটা সময়ত সকলোৱে এইখিনি জেগাত ফটো তুলিবৰ কাৰণে আহে, আপোনালোকে কমেণ্ট কৰি জনাব এইখিনি জেগা কোনখিনি হয়। যদি ধৰিব পাৰিছে ভিডিঅ'টো চাই, তেতিয়াহ'লে জনাব এইখিনি জেগা কোনখানি হয়। মুক্তাপুৰ চক পালোঁ, মুক্তাপুৰ চক। মুক্তাপুৰত নন কিবা এটা ল'ব লাগিব, খোৱা বস্তু। মুক্তাপুৰ চকত আমি খোৱা বস্তু এটা কিবা